নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ষ্টাৰ এডুকেশ্যন MC লৈ আজি অন্য এটা ভিডিঅ মাজলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিত থকা আচল সখী পাঠটো আলোচনা কৰিম আচল সখী এখন হাবিত এজনী হৰিণী আছিল সেই হাবিতে নিগনি আৰু কাউৰীয়েও বাস কৰিছিল তাত থকা বিলত এটা কাছও আছিল এদিন কাছ নিগনি আৰু কাউৰী লগ হ'ল পিছে হৰিণীজনী নাহিল কাউৰীজনীয়ে হৰিণীক বিচাৰি গ'ল কাউৰীয়ে দেখিলে হৰিণীজনী জালত পৰিছে তাই কাছ আৰু নিগনিৰ ওচৰলৈ আহি সিহঁতক সকলো কথা ক'লে সিহঁতে হৰিণীক জালৰ পৰা মুকলি কৰাৰ বাবে বুদ্ধি এটা ভাঙিলে নিগনিয়ে তাৰ চোকা দাঁতেৰে জালখন কুটি পেলালে সেই সময়তে চিকাৰীজন আহি ওলাল চিকাৰীক দেখি হৰিণী নিগনি আৰু কাউৰী আটায়ে পলাল কাছ পলাব নোৱাৰিলে চিকাৰীয়ে কাছক ধৰি মোনাত ভৰাই লৈ গ'ল কাছক ধৰি নিয়া দেখি আটাইৰে বৰ দুখ লাগিল হৰিণীয়ে এটা বুদ্ধি ভাঙিলে তাই চিকাৰীৰ আগে আগে দেও দি যাবলৈ ধৰিলে চিকাৰীয়ে কাছটো এৰি হৰিণীক খেদি গ'ল হৰিণী হাবিৰ মাছ পালেগৈ সেই চেগতে নিগনিয়ে মোনাখন কুটি কাছক মোকলাই আনিলে চিকাৰীয়ে হৰিণীক ধৰিব নোৱাৰিলে কাছ নিগনি কাউৰী আৰু হৰিণী পুনৰ লগ হ'ল চিকাৰীজন দুখ মনেৰে ঘৰলৈ গুচি গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আচল সখী সাধুটো শুনিলা শুনি ভাল লাগিল যদি প্লিজ লাইক এটা কৰি দিবা তোমালোকৰ সকলোৱে যাতে ভিডিঅ'টো পায় প্লিজ শ্বেয়াৰ কৰিবা আৰু ষ্টাৰ এডুকেশ্যন MC ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো দবাই দিবা ধন্যবাদ জয় আই অসম